বিচাৰ কৰি ষড়যন্ত্ৰ কৰি আজি ৰাতিপুৱা আহি 11 কিমান এটা বজালৈকে মানে তেখেতসকলে মাৰি পেলাই মানে চোতাললৈকে উলিয়াই থৈ দি তাৰ ঘৰতে মৰি আছে। আমি এটাই আহ্বান জনাওঁ যে সেইবিলাক যাতে কাল্পিতবিলাক যাতে হাৰি যাব নোৱাৰে। যদি তেতিয়াহ'লে কিন্তু ৰাইজে কিন্তু এৰি নিদিব। এই মানুহ ঘৰৰ মানে বোৱাৰীজনী 2 নম্বৰী আছে। তাৰ মানে কিয় 3টা 4টা মানে তাৰ মতা আছে। সলনাকৈ আহে। আহোঁতে এই জাহনী সোণোৱালৰ নহয় জানো গৰীয়া ল'ৰাটো গৰীয়া বোলাটোৱে আৰু এতিয়া যিটো গাতে মৰিলে ইহঁত দুটা দলবদ্ধ লাগিলে এই বোৱাৰীটো কাৰণে। তেনেকুৱা চক্তত এই বোৱাৰীটোৱে গৰীয়াই মানে একেলগে মিলি পেলাই এই ল'ৰাটোক প্ৰয়োজন দি দিলোঁ। যে চক্তত এই কন্দা কটা হ'ল। মই দুপৰীয়া ঘৰত আছিলোঁ, শুনি পেলাই চবেই নামিলোঁ। তাৰপৰা ইটো কৈছে বোলে জিতুল মৰিল বুলি কৈছে। এইকাৰণে এই মানুহ ঘৰত ইয়াত থোৱাটো কোনো উচিত নহয়। এইকাৰণে ৰাইজে ভাবিছোঁ আমি সমগ্ৰ 4-5খন গাঁৱে ইয়াৰ পৰা আমি খেদি দিওঁ। আমি ইয়াত নথওঁ। তেনেকুৱা 2 নম্বৰী আমি মাইকী ইয়াত নথওঁ। কোন জগৰীয়া বুলি ভাবে? এইটো জগৰীয়াটো মোটামুটি মানুহ ঘৰ বোৱাৰীখন